কেতিয়াবা কেতিয়াবা মোৰ মূৰত এনেকুৱা এটা ভাৱ আহে, যদি এনেকুৱা কিবা এটা যাদু আহি গ'ল হয়, মই এনেকুৱা এটা সময়লৈ গুচি যাওঁ য'ত মোৰ পৰীক্ষাৰ বহি শিক্ষকে চাই থাকোঁতে সেই সময়তে মই তেওঁৰ মূৰত সোমাই মোৰ বহিৰ গোটেই নম্বৰ দি দিম। যদি এনেকুৱা হয় তেন্তে গোটেই বছৰটো মই কষ্ট কৰাৰ পৰা বাচি যাম আৰু গোটেই বছৰটো হাঁহি ধেমালি কৰি সকলোৰ পৰা বেছি নম্বৰ লৈ আহিম। এনেকুৱা কিবা এটা ডাঙৰ মন্ত্ৰ আছে যাক সদায় মই ব্যৱহাৰ কৰি অসম্ভৱ কামবোৰক সম্ভৱ কৰি দিম আৰু মোৰ পঢ়াত মই সকলোতকৈ বেছি নম্বৰ লৈ আহিম। বলক আজি মই সেই ডাঙৰ মন্ত্ৰটো ক'বলৈ গৈ আছোঁ, যিটো সদায় 3 মিনিট শুনি তোমাৰ ভিতৰত যদি জুই নেলাগে তেন্তে চেলেলেৰি গুচি যাব পাৰা। যদি হৃদয়ত কিবা কিবি কৰিবলৈ জুই জ্বলিছে উঠিছে তেন্তে এতিয়াৰ পৰা এইটো আশা কৰা এৰি দিয়া যাতে এনেকুৱা কিবা ডাঙৰ মন্ত্ৰ পাবলগীয়া আছে বুলি। তেন্তে সকলো মানুহৰ ওচৰতে যদি এনেকুৱা ডাঙৰ মন্ত্ৰ হ'লহেঁতেন, তেওঁ একো কাম নকৰাকৈ সকলো পাই গ'ল হয়। তেনেহ'লে আজি ৰাস্তাত কোনো মানুহে কৰ্ম নকৰাকৈ থাকিলেহেঁতেন, ইমান ঠাণ্ডাত পথাৰত কৃষকে খেতি নকৰাকৈ থাকিলেহেঁতেন। তোমাক এনেকুৱা লাগে যে গোটেই পৃথিৱী শুই আছে, কিন্তু ভাবা কৃষকে শুই গ'লে তই কি খাবি? বৰ্ডাৰত যদি সৈন্য শুই যায় তেন্তে তই এনেকৈ বাচি থাকিবি? হস্পিটেলত যদি ডক্তৰ শুই গ'লেহেঁতেন সেই মানুহটোক কোনে জীৱন দান দিব? যি মানুহটো আজি ৰাতিপুৱা 6 বজাত অসুস্থ হৈ পৰিছিল, সেই ট্ৰেইনখন কেনেকৈ আগত যাব? আৰু শুন, তুমিতো জীৱনত কিবা হ'বলৈ সপোন দেখা ন? কোনোবাই ডক্তৰ হ'বলৈ সপোন দেখে আৰু কোনোবাই আৰ্মিত যাবলৈ সপোন দেখে। তেন্তে ভাবা, যদি তোমাৰ সেই সপোনটো ঠাইখিনিত পাই যোৱা তেন্তে তোমাৰ কি তাত দায়িত্ব নাথাকাৰ নেকি? তেন্তে কি তুমি এতিয়াৰ পৰা একো দায়িত্ব ল'ব নোৱাৰা নেকি? সেই দেউতাকজন আনন্দত ৰখাৰ দায়িত্ব সেই যি দেউতাই অটো চলায় বা কেতিয়াবা ৰাতি ডিউটি কৰে, কেতিয়াবা তোমাৰ বেমাৰ হৈ থাকোঁতে তোমাৰ ওচৰত বহি গোটেই ৰাতি শুই কটায়, কেতিয়াবা তোমাৰ স্কুল অফিচক লৈ গোটেই ৰাতি শুইও নুশুই, আৰু তোমাৰ মাক আনন্দত ৰখাৰ দায়িত্ব, যাৰ চকুৰ ৰশ্মি পাকঘৰৰ চোলাত কাম কৰি কৰি কম হৈ যায়, তোমাৰ কাপোৰ ধোৱাৰ দুই হাতৰ চামৰা নষ্ট হৈ যায়। মই তোমাক সেইটো কোৱা নাই কোনটো সময়ত কি পঢ়িব লাগে আৰু কিমান সময় পঢ়িব লাগিব, এইবোৰ তুমি নিজে ভাবিব লাগিব। আৰু তোমাৰ কাৰণে লাগতিয়াল পঢ়া দৰকাৰী নে শুই থকা দৰকাৰী? তোমাৰ কাৰণে দৰকাৰী মোবাইলত গেম খেলা নে পৃথিৱীত নাম কৰা? এতিয়া তুমি ভাবা যে কিছুদিন কষ্ট কৰি গোটেই জীৱনত আনন্দ থাকা নে এলাহ কৰি বহি থাকি গোটেই জীৱন আফচোচ কৰি থাকা? আৰু যদি কথাবিলাক শুনি ভাল লাগিছে তেন্তে উঠা আৰু আৰম্ভ কৰা। দেশত তোমাৰ নাম নহয়, পৃথিৱীত দেশৰ নাম কৰা। জয় হিন্দ, জয় ভাৰত, জয় আই অসম। ধন্যবাদ।